নমস্কাৰ, কি খবৰ সকলোৰে? আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মচুৰ দাইলৰ বৰৰ টেঙাৰ ৰেচিপি এটা আৰু লগতে আছে দুখন তেনেই সাধাৰণভাৱে ঘৰুৱা পদ্ধতিৰে বনোৱা পিটিকাৰ ৰেচিপি। বৰৰ বাবে মই মচুৰ দাইলখিনি 2 ঘণ্টা সময় তিয়াই ৰাখিছিলোঁ। এইবাৰ মচুৰ দাইলখিনি মই এটা মিক্সিৰ জাৰত ভৰাই দিছোঁ আৰু লগত মই কেইডোখৰমান আদাও দি দিছোঁ। আপোনালোকে পানী বেছি ব্যৱহাৰ নকৰিব, কনচিষ্টেঞ্চিটো এনেদৰে ৰাখিব যাতে বৰ বনাবলৈ সুবিধা হয়। বেছিকৈ পানী ব্যৱহাৰ কৰিলে পনীয়া হ'ব পাৰে। আৰু এয়া দেখিছে মই কেনেদৰে ৰাখিছোঁ, ইমান বেছি ডাঠো নহয়, ইমান বেছি পাতলাও নহয়। আৰু এইফালে মই সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু 2টামান কেঁচা জলকীয়াটো আপোনালোকে সোৱাদ অনুসৰি দিব। যদি আপোনালোকে বেছি জলকীয়া খাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কমকৈও ব্যৱহাৰ কৰিব পাৰে। এইবাৰ মই জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ এই মিক্সচাৰটোত আৰু লগতে মই নিমখো আন্দাজমতে দি দিছোঁ। লগত কেইটামান আজৱাইন দিছোঁ। এনে কৰিলে বৰটো খুব বেছি সোৱাদ লগা হয় আৰু এনেদৰে আপোনালোকে চাহৰ লগতো বৰ বনাই খাব পাৰে। মই ভালদৰে মিশ্ৰণটো ফেটি ল'লোঁ যাতে পিঁয়াজ আৰু জলকীয়াৰ ফ্লেভাৰবোৰ মিশ্ৰণটোত সোমাই যায়। আৰু এইফালে তেল গৰম কৰি এটা দুটাকৈ বৰখিনি বনাই গ'লোঁ। বৰখিনি বনাওঁতে এটা কথা লক্ষ্য ৰাখিব যাতে তেলখিনি বহুত বেছি গৰম হৈ নাথাকে। যদি তেলখিনি বেছি গৰম হৈ থাকে তেতিয়াহ'লে বৰখিনি তলফালৰ পৰা জ্বলি আহিব পাৰে আৰু এনেদৰে জ্বলিলে সোৱাদটো অকণমান কম যেনেই লাগে। মই এইফালে এটা দুটাকৈ প্ৰায়খিনি বৰেই বনাইছিলোঁ, কিন্তু খাবলৈ যে ইমান বেছি সোৱাদ লগা হৈছিল, মই কিন্তু এনেই সুদাকৈয়ে খাই আধা শেষেই কৰিলোঁ। মই টেঙাৰ জোলৰ বাবে মাত্ৰ 7 বা 8টা বৰেই ব্যৱহাৰ কৰিম বুলি ভাবিছিলোঁ, সেয়ে বহুত বেছি বৰো মই ৰখা নাছিলোঁ। আৰু মই মাত্ৰ 2 মুঠি মচুৰ দালি দিছিলোঁ, কিন্তু 2 মুঠি মচুৰ দালিতে কমচে কম 20টামান বৰ মোৰ ওলাইছিল। আৰু আপোনালোকে যদি বিচাৰে বৰসমূহৰ চাইজটো অকণমান ডাঙৰো কৰিব পাৰে, মই কিন্তু সৰু সৰুকৈয়ে ৰাখিছিলোঁ। আৰু যেতিয়া আমি জোলত ব্যৱহাৰ কৰিম তেতিয়া নিজে নিজে বৰবোৰ ফুলি আহিব। টেঙাৰ জোলৰ বাবে আমাক থেকেৰা লাগিব, সেয়েহে মই থেকেৰা 2 ফুটামান অকণমান কুহুমীয়া গৰম পানীত তিয়াই ৰাখিছিলোঁ। এইবাৰ বৰ বনাই থাকি যোৱা তেলখিনিতে মই 2টা ৰঙা জলকীয়া দিলোঁ আৰু কেইটামান বগা সৰিয়হ দিলোঁ। বগা সৰিয়হখিনি যিহেতু তেলত দিয়াৰ লগে লগে খুব বেছিকৈ ফুটে, গতিকে আপোনালোকে অকণমান সাৱধান হ'ব। আনফালে মই এটা বইল আলু পিটিকি ৰাখি দিছিলোঁ। এইবাৰ বইল আলুটো দি ভালদৰে লৰাই ল'লোঁ আৰু সোৱাদমতে নিমখ আৰু এইবাৰ হালধি দি দিছোঁ। টেঙাই যিহেতু হালধিৰ ৰংটো অকণমান কাটি দিয়ে, গতিকে হালধি দিওঁতে আপোনালোকে অলপ জোখমতে দিব যাতে টেঙাই হালধিৰ ৰংটো কাটি দিলেও চব্জিখনৰ বা আঞ্জাখনৰ ৰংটো ভালেই হৈ থাকে। এইবাৰ ভালদৰে মই লৰাই ল'লোঁ আৰু জোখতকৈ অকণমান সৰহকৈ পানী দিছোঁ। কিয় জানেনে? যিহেতু বৰখিনিয়ে পানীটো শুহি ল'ব, গতিকেলৈ মই অকণমান জোখতকৈ বেছিকৈ পানী দিছোঁ আৰু এইফালে মই ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া আপোনালোকে ঢাকন ব্যৱহাৰ কৰিবলৈ কোনো প্ৰয়োজন নাই। লগতে আনফালে যে মই থেকেৰাখিনি গৰম পানীত দি ৰাখিছিলোঁ সেয়াও দি দিলোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ উতল আহিছে। উতল অহাৰ লগে লগে মই তাতে দি দিলোঁ বৰকেইটা। বৰ মই ইয়াত বেছি ব্যৱহাৰ কৰা নাই, মই আগতেও কৈছিলোঁ যে 2জন মানুহৰ বাবেই বনাইছোঁ, গতিকে 6-7টা বৰ মই ইয়াত পেলাই দিলোঁ। এইবাৰ মই আঞ্জাখন খুব বেছিকৈ উতল আহিবলৈ দিম যাতে সৰিয়হ আৰু থেকেৰাৰ যিটো ফ্লেভাৰ হয় সেই ফ্লেভাৰটো বৰকেইটাত সোমাই পৰে। আৰু এইফালে মই ধুনীয়াকৈ উতল অহা দেখাই দিছোঁ, দেখিছেনে আপোনালোকে? লাহে লাহে যেতিয়া উতলি যাব, আঞ্জাখন নিজে নিজে ডাঠ হ'বলৈ আৰম্ভ কৰিব আৰু বৰবোৰ ফুলি যাবলৈ আৰম্ভ কৰিব। লগে লগে পানীবোৰো কম হ'বলৈ আৰম্ভ কৰিব আৰু আঞ্জাখন ডাঠ হ'বলৈ আৰম্ভ কৰিব। আনফালে মই আঞ্জাৰ লগত খাবলৈ পিটিকা বনাম বুলি ভাবিছিলোঁ, সেয়েহে এটা বেঙেনা পুৰি ল'লোঁ। মই বেঙেনা এনেদৰে পুৰি লওঁ, কিন্তু বেঙেনাটোত মই প্ৰথমতে অলপমান তেল সানি লওঁ যাতে বাকলিবোৰ এৰুৱাওঁতে মোৰ কোনো ধৰণৰ অসুবিধা নহয়। বেঙেনাৰ লগত ভাবিলোঁ সুদাকৈ খাই ভাল নালাগিব, সেয়ে এটা বিলাহীও পুৰি ল'ম বুলি ভাবি ল'লোঁ। আৰু সেই বিলাহীটোতো ঠিক একেদৰে মই পুৰিবলৈ সুবিধা হ'বৰ বাবে মিঠাতেল সানি লৈছিলোঁ। এয়া দেখিছেনে? আৰু এয়া হৈ গ'ল। মই পিটিকিবৰ বাবে লৈছোঁ অকণমান ৰঙা জলকীয়া, অলপমান মান ধনিয়া আৰু অলপ পিঁয়াজ। আৰু এইবাৰ মই ধুনীয়াকৈ বিলাহী আৰু বেঙেনাটো পিটিকিছোঁ। গৰমৰ দিনত এনেদৰে বৰৰ টেঙা আঞ্জা আৰু বেঙেনা আৰু বিলাহীৰ পুৰা পিটিকা খাই সঁচাকৈ খুব বেছি ভাল লাগে। আৰু ভেজিটেৰিয়ানসকলে খাই খুব বেছি ভাল পাব এই ৰেচিপিটো, কাৰণ যিহেতু গৰম হওক বা ঠাণ্ডা দিন হওক লাইট খানাবোৰ আমাৰ সকলোৰে প্ৰিয় নহয়নে? এইবাৰ মই পিটিকাখনত সোৱাদমতে নিমখ দি ল'লোঁ। বাছ তৈয়াৰ হৈ গ'ল মোৰ বেঙেনা আৰু বিলাহীৰ পুৰা পিটিকা। আলুৰ পিটিকা এখনো বনাম বুলি ভাবিছিলোঁ, সেয়ে ভাততে 2টা আলু দি ৰাখিছিলোঁ।
পোৰা আলু খাই কোনে কোনে ভাল পায় বাৰু? মোৰ কিন্তু পুৰি খাই খুব ভাল লাগে, কিন্তু ইয়াত যিহেতু পুৰিবলৈ বিশেষ ব্যৱস্থা নাছিল, গতিকে মই বইল কৰা আলুকেইডোখৰ ভালকৈ উলিয়াই এনেদৰে নেটখনত পুৰি ল'লোঁ। আৰু সঁচাকৈ এনেদৰে পুৰি ল'লে যে একদম পোৰা আলুৰ ফ্লেভাৰ আহে। আৰু এয়া কম জুইতে মই দুটামান ৰঙা জলকীয়া ভাজি লৈছোঁ আৰু অকণমান পিঁয়াজ মই ৰঙচুৱাকৈ ভাজি ল'ম। বেংগলী সম্প্ৰদায়ৰ লোকসকলে এই পদ্ধতিটোত আলু পিটিকা খুব বেছিকৈ খায়। মই যিহেতু দেখি থাকোঁ, সেয়ে ভাবিলোঁ ময়ো আজি বনাওঁ। কিন্তু আজি বুলি নহয়, মই প্ৰায়ে এনেদৰে বনাই খাওঁ আৰু এনেদৰে খাই মই খুব বেছি ভাল পাওঁ। এয়া দেখিছেনে, ৰঙা পৰাকৈ মই পিঁয়াজখিনি ভাজি লৈছোঁ। এই ভজা পিঁয়াজখিনি মই এটা খুন্দুনাত ভালদৰে খুন্দি ল'লোঁ। যদি আপোনালোকৰ পিহনা আছে, তেতিয়াহ'লে আপোনালোকে পিহনাতে পিহিব পাৰে। পিহনা মানে মই পতাৰ কথা কৈছোঁ, এই শিলৰ পতাটো হ'লে বেছি টেষ্ট হয়। কিন্তু মোৰ যিহেতু শিলৰ পতা নাছিল, সেয়েহে মই খুন্দুনাতে পিঁয়াজখিনি পিচি ল'লোঁ। আৰু এইবাৰ মই ধুনীয়াকৈ জলকীয়াকেইটা ভাঙি, দেখিছেনে কিমান মৰমৰীয়া হৈছে? আচলতে তেনেদৰে কম জুইত অকণমান তেলত যদি ভাজে, জলকীয়াকেইটা খুব টান আৰু মৰমৰীয়া হয় আৰু এনেদৰে ভাঙিবলৈ খুব সুবিধা হয়। এইবাৰ মই ভালদৰে জলকীয়াকেইটা ভাঙি ল'লোঁ আৰু এইবাৰ লগত দি দিছোঁ, দেখিছেনে এই পিঁয়াজখিনি মই ভালদৰে খুন্দি লৈছিলোঁ। আৰু এনেদৰে ডাঠকৈ ৰঙাকৈ ভাজিলে পিঁয়াজবোৰ খুন্দিবলৈ অসুবিধা হয়। আৰু যদি খুন্দাত আপোনালোকে অসুবিধা পায়, তেতিয়াহ'লে অকণমান নিমখ দি ল'ব। খুন্দিবলৈ খুব সহজ হয় আৰু কোনো ধৰণে চিটিকিও নপৰে। এইবাৰ মই ভালদৰে আলু পিটিকা বনালোঁ আৰু তাতে এইবাৰ নিমখো দি দিছোঁ। কিন্তু ইয়াত কেঁচা তেল ব্যৱহাৰ কৰিবলৈ কোনো প্ৰয়োজন নাই। যদি আপোনালোকে কেঁচা মিঠাতেল খাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে কেঁচা মিঠাতেলো দিব পাৰে। আজিৰ দুপৰীয়া সাঁজ ভাবিলোঁ মই এনেদৰে পিটিকা আৰু টেঙা আঞ্জাৰে খোৱা হওক। আৰু মোৰ দুপৰীয়াৰ এসাঁজ হৈ গ'ল ৰেডি। আৰু এয়া মই বাঢ়িছোঁ টেঙাৰ আঞ্জাখন। দেখিছেনে কি ধুনীয়া ডাঠ হৈ উঠিছে আৰু ৰংটোও যে ইমান ধুনীয়া হৈছিল। এয়া দেখিছেনে, বৰকেইটা যে কি সোৱাদ লগা হৈছিল, কি ক'ম আৰু। এনেদৰে বাৰু চিম্পলকৈ দুপৰীয়াৰ এসাঁজ খাই কোনে কোনে ভাল পায়, মোক জনাবলৈ নাপাহৰিব দেই। আৰু আজিৰ এই ৰেচিপিকেইটা চাই আপোনালোকৰ কেনে লাগিল, সেয়াও জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল, তেতিয়াহ'লে আপোনালোকেতো জানেই, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু বিশেষকৈ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটোও দবাই দিব। তেনে কৰিলে কি হ'ব জানেনে? মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।